हेलो एभ्रिवन गुड मर्निंग আপোনালোক সকলোকে মোৰ চেনেল তুলিকা মাইনা মহন্তলে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰ ভালে গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আজি হৈছে 26 জানুৱাৰী আজি হৈছে প্ৰথম গণতন্ত্ৰ দিৱস প্ৰথম বুলি কিয় কৈছোঁ কাৰণ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসে হয় তাৰ পিছত সৰস্বতী পূজাৰ কেতিয়াবা ডেট ইফাল হৈ থাকে কিন্তু এইবাৰে চাগে প্ৰথম মই জনাত সৰস্বতী পূজাৰ গণতন্ত্ৰ দিৱস একেটা তাৰিখতে পৰিছে গতিকে গণতন্ত্ৰ দিৱসৰ আপোনালোকক সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সৰস্বতী পূজাৰো বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে গণতন্ত্ৰ দিৱস বুলিতো ক'তো যোৱা নহ'ল গতিকে সৰস্বতী পূজা বুলি যাম বুলি ভাবিছোঁ আৰু সকলোৱে চাগে এতিয়া ওলোৱাত ব্যস্ত নহয় জানো ময়ো ব্যস্ত হ'ম বহুত বছৰ মূৰত মানে 3-4 বছৰ হ'লেই তাৰ যোৱা নাই সৰস্বতী পূজাত কলেজৰ পৰা ওলোৱাৰ পিছত আৰু এনেকৈ যোৱাই হোৱা নাছিলে গতিকে এইবাৰ সৰস্বতী পূজাত যাম বুলি ভাবিছোঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই দিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে সৰস্বতী পূজা বুলি একদম সৰস্বতীজনী হৈ পিনে ৰেডি হৈছে যাবৰ কাৰণে ওলাওঁতে একো দেখুওৱা নহ'ল ভিডিঅ' চিডিঅ' ঘৰৰ পৰা ওলাওঁতে দেখুওৱা নহ'ল এতিয়া ডাইৰেক্ট গৈ ৰিক্সাত বহিছোঁ মোৰ লগৰ এজনী আছে কাষত দুয়োটাই যাম এতিয়া দংলা কলেজলৈ গতিকে ব'লক গৈ থাকোঁ এতিয়া দংলা কলেজত যাওঁ আপোনালোক সকলো চাগে পূজাত ব্যস্ত হৈ আছে আমাৰ বহুত দেৰি হৈ গ'ল অহাত আৰু এতিয়া মই বহুত বছৰৰ মূৰত সৰস্বতী পূজাত আহিছোঁ বুলি ক'ব লাগিব কাৰণ কলেজ শেষ হোৱাৰ পিছত এনেকৈ পূজা কৰিব অহাই হোৱা নাছিলে এইবাৰে আহিলোঁ বহুত বছৰৰ মূৰত নিজৰ কলেজখন এয়া এইখন হৈছে আমি পঢ়া কলেজ দংলা কলেজ গতিকে এই আৰু কি দেখাম আজি সৰস্বতী পূজা চবফালে সৰস্বতী গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি হয় কি নহয় মই গোটেইখিনি দেখাই যাই থাকিম আৰু কেনে লাগিছে জনাব এতিয়া আহিছোঁ মণ্ডপলৈ সেৱা কৰিব সৰস্বতী মাৰ চৰণত যাতে মায়ে সকলো ঠিক কৰি দিয়ে গতিকে সেৱা কৰি লওঁ প্ৰথমতে তাৰপিছত আপোনালোকক দেখাই গৈ আছোঁ কি কৰিম আৰু এনেকৈ ঘূৰি আছোঁ আৰু এইটো হৈছে মোৰ লুকছটো আৰু মই আপোনালোকক মোৰ ৰুমটো দেখাম মানে মোৰ মেজৰ পলিটিকেল চায়েন্সত আছিলে গতিকে পলিটিকেল চায়েন্সৰ ৰুম কোনটো আছিলে এইটো দেখাম আৰু কিবা লাজে লাগিছে দেখোন ইমান ধুনীয়া ছোৱালীবিলাক আহিছে চাই দে একবাৰ ভাল লাগিছে এইখিনিত চাম পলিটিকেল চায়েন্সৰ ৰুম মানে আমাৰ ৰুম হা এফালে গোটেই খালী মানুহে নাই এইটো হৈছে কমন ৰুম বহুত বছৰৰ মূৰত আহিছোঁ কলেজখনলৈকে পূজা কৰাত ব্যস্ত সকলোৱে যাতে সকলোৰে পঢ়াত ভাল কৰি দিওঁ এয়া হওক ফটো উঠাত ব্যস্ত সকলোৱে এইটো অঞ্জলি সৰস্বতী পূজা বুলি ক'লে আগতে যিমান এটা ভিৰ আছিল এতিয়া নাই কিয় বাৰু ভক্তিভাৱে কমি গ'ল নে নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত ফুৰিবই গ'ল নাজানো আৰু যি হয় বাদ দিয়ক ইয়াতে উঠিম এতিয়া ফটো আমি সকলোৱে ফটো উঠিছে গতিকে ফটো মেইন ফটো লাগিবই সেইকাৰণে ফটো উঠিম ইয়াতে এইবিলাক চব ব্যস্ত ফটো উঠা আৰু এতিয়া মোৰ লগত আছে আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ হেড মিণ্টু পাঠক ছাৰক লগ পাই বহুত বেছি ভাল লাগিলে Thank you. সকলো প্ৰায় দংলা কলেজৰ চিনিয়ে পায় ছাৰক গতিকে ছাৰৰ লগত ফটো দুটামান উঠিলোঁ Thanks everyone for cooperating me in every event. Thank you. ঠিক আছে পূজাৰ মণ্ডপ আৰু এতিয়া প্ৰসাদ দিছে সকলো প্ৰসাদ খোৱাত ব্যস্ত এইফালে প্ৰসাদ খোৱাটো ব্যস্ত ফটো উঠাটো ব্যস্ত সকলো আমি অলপমান ফটো উঠিলোঁ আৰু এয়া লগ পালোঁ মই লগৰ ছোৱালী একেলগে পঢ়িছিলোঁ প্ৰসাদ খাব আহিছোঁ এতিয়া প্ৰসাদ চসাদ খাই লওঁ হয়নে ক'ত বা দিছে প্ৰসাদ
একদম বহি মেলি ভাত চাত খাম এতিয়া ইয়াতে বহি পিনে খাম ওচৰত যা এইফালে দি আছে প্ৰসাদ আন্ধাৰ হৈছে এইফালে আইনা চোৱাত ব্যস্ত উফ আজি মোৰ লুকছটো আকৌ এবাৰ দেখাই দিলোঁ এইটো হৈছে টংলা কলেজৰ সৰস্বতী পূজাৰ দিনটো এয়া ইমান বিশেষ ল'ৰা ছোৱালী নাই কাৰণ চব চাগে বাহিৰত গৈছে পূজা কৰোঁতে এতিয়া সৰস্বতী পূজা শেষ হ'বৰে হ'ল চব ফটো উঠাত ব্যস্ত দেখিছোনে আৰু ইফালে আমাৰ টীম হাই কৈ দিয়া চব ফটো উঠাত ব্যস্ত ময়ো ফটো উঠি আছোঁ মাজতে ভিডিঅ' কৰিব থাকিয়ে যায় পাহৰি থাকোঁ ফটো উঠাৰ পাতত গতিকে তাৰ শান্তি হ'লনে তাইৰ শান্তি নহয় তাই খালি ইনষ্টাগ্ৰামত ফটো উঠিব লাগে ইনষ্টাগ্ৰামত বগাকৈ ভাত ভোক লাগি গৈছে এতিয়া ভাত খাব লাগে গতিকে ভাত খাব বহিছোঁ সকলোৱে বহি আছে আৰু আমি প্ৰথম বেটছ ভাত খোৱাৰ লাগি ভাত আহি গ'ল ভাত টেষ্টি হৈছে একদম চব্জিখন দেখা তেনেকুৱা লাগিছে খাতে এইটো ধুনীয়া এইটোৱে প্ৰথম চাগে যাওঁ যাওঁগে আৰু